सब्जी रेडी हेलो एवरीवन की खबर आपनालोकर मैं पिंकी आइसो एटा ब्लॉग लय আজি मैं बनाब ओलाइसो एइटु कठाলৰ मुसी एइटु सा तो एइटु আজি मैं অলপ এতিয়া मैं एइटु অলপ काटी कुटी लও साफा करि लও या कठालটো काटिलु काटुनते गुटी हातत आठा एकदम बहुत कष्टरे काटिसु दे सो या काटिलु तो बोलो भिडियोটো स्टार्ट करू बनवा स्टार्ट करू एया मैं इटु काटी लैसु पियाज और जलकिया आदा নহৰু और अलग गरम मसला एखिनि मैं इटा पिसि लम मिक्सित सो या केराही दी दिलु तेल तार पिছত याते मैं दी दिम तेजपात केटामान और पेस्ट खिनि जोनखिनि मैं करिसु हेखिनि मैं याते दी दिम और एखिनि अलमान भाजिम तेलटु उलाई जोवाके भाजिम और जुआ बছৰ আগৰ বছৰ আমি বেংগলোৰ গৈছিলো ডিসেম্বৰ মানত বেংগলোৰ যাওঁতে তাতে সদায় কঠাল পায় জানেনে সদায় কঠাল পায় ইমান ফুটি লাগিছিল যেতিয়া আমি ডিসেম্বৰত কঠাল পাইছিলো আৰু মই বৌ তাতে দাদাৰ তাতে আছিলো মা মই আমি সব গৈছিলো ইমান খালু মানে অফ সিজনত পোৱাৰ কাৰণে বনালো বহুত খালু তাতে কঠাল तो एबार इटिया एबार मैं रिसेंटली बजार जाऊंते देखिलो देखि किनिलो और एटु साउकसुन एनेके भाजी भाजी यार तेलटु उलियाइ दिसु पियाजर तारसर याते मैं इटिया दी दिम कठालखिनि दी मैं हिखिनि अलप देरी भाजिम तो तेनेके बेंगलोर खालु बहुत ভাল লাগিলে 2-3 दिन बौको बनाई खलु बौए बुले देखे किंतु निकिने बुले किंतु मैं बनाउते खाले सबे ভাল पाइছিল और इटिया एटु कठालटु किंतु अकमान हेरि हुई आছিল इमान पन्नत हुआ नाছিল तथापि किनिलो और फास्ट खाम बुली केइमान पिছত सागे अलमान ভাল कठाल उलाब बजारत और या केखिनि इटिया भालके भाजी लम मैं और मा और मैं किचनत থাকিলে এনেকে কথা পাতি পাতি আমি ভাত বনাই থাকো ভাল লাগে বহুত और ইয়াতে মই দি দিলু ইটা হালধি দিলু और ইয়াতে দি দিম আপোনাৰ জিৰা ধনিয়া और কাশ্মীৰী দি দিম যোনখিনি মছলা দিও और ইপিনে মই এটা বাদাম পিসি থৈছো অলমান নতুন বস্তু এটা দিম বুলি ভাবিছো মই এবাৰ কি কৰিছিলো কণী দি বাদামৰ গ্ৰেভি বনাইছিলো অলমান বাদাম দি পিয়াজ পিসি এনেকে আপোনালোকৰ লগত ৰেচিপিটো এদিন শেয়াৰ কৰিম তো ইয়াতে মই আইডিয়া এটা কৰিলো আজি ভাবিছো অলমান বাদাম পিসিও দি দিম কেনেকা হয় গ্ৰেভিটো আৰু ইয়াতে কাশ্মীৰী দি দিলু আৰু নিমখ দি দিম स्वाद अनुसार एखिनि बादाम खिनि मैं एकदम फाइन पेस्ट करि लइसु एखिनि मैं इटा याते दी दिम आरो बादाम बा काजू दिले एनिउ ग्रेवी तो बहुत ভাল হয় बेसी परिमाणेও দিব না লাগে অলমান দিব লাগে एखिनि मैं इटा অকমান ভাজি লম ভালকে যদি মই হিজাব যাও এখিনি বহুত টাইম লাগিব হেকারে মই আকো কুকাৰত দি দিলু কুকাৰত মই দুটা সিটি মাৰিম তাৰ পিছত সাউন্ড কেনেকা হয় এখিনি মই খুলি চাও চাও কি ধুনিয়া হৈছে বঢ়িয়াকে সিজি গৈছে এসব एकदम मांसर दरे হৈছে আৰু মই ইয়াতে অলমান পাটিত লৈ লৈছো মাক অলমান টেষ্ট কৰিব দিম বুলি ভাবিছো আৰু ইয়াতে চামুচ এখন দি দিম প্ৰথমতে আমা কঠালৰ সবজি ৰেডি মই বনাইছো আপুনি টেষ্ট কৰক আপুনি বনালে মই টেষ্ট কৰিম হে আৰু আমাৰ ন বা একদম মাংসৰ দৰে হৈছে দেখি ও খাই চাওকচোন रंग तो बिराट धुनिया হৈছে কাশ্মীৰী দিয়াৰ কাৰণে ৰং তো বঢ়িয়া হৈছে কিন্তু কঠালটো একদম সৰু ইমানটা পইনত হোৱা নাছিল নিমখ তো হৈছে না ঠিক আছে বঢ়িয়া আছে অকমান মাহি হুটকো দি দিম নেকি না দি দিবা খাই ভাল পাব
একদম মাংস দিয়ে সো এনেকে বনালো আজি কঁঠালৰ সবজিখিনি প্ৰথম বনালো কঁঠাল ওলাইছিলে প্ৰথম সবজি বনালো আৰু কঁঠালটো ইমান এটা পৈণত হোৱা নাছিল আৰু অকমান ইয়াতকে অকমান ডাঙৰ হলে বেছি টেষ্ট হয় তথাপিও বনালো আৰু মায়ে খাই চালেও কৈছে বঢ়িয়া হৈছে বুলি সো ভিডিওটো ভাল লাগিল যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটি ভিডিওত এতিয়াৰ কাৰণে বাই বাই